হেৰস্তো কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব, ইমানে বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিহেতু মাঘ বিহু সেইকাৰণে মই প্ৰথমতে মুখ হাত গাও চাও ধুই আহোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো সম্পূৰ্ণ। এতিয়া গাও ধুই আহিলোঁ, ঠাণ্ডাত কঁপি আছোঁ। মাঘৰ বিহু বুলি একযোৰ কাপোৰ ল'লোঁ, কাপোৰযোৰ চাই লওক। সেইযোৰ এতিয়া চাই লওক, কাপোৰযোৰ কেনে লাগিছে ক'ব। এইযোৰে কাপোৰযোৰ, এইয়া সেইটো লংপেণ্ট আৰু এইটো হ'ল চলা। তেন্তে পিন্ধি কিনে যাই আছোঁ, বলক ভেলাপুজি পুৰিবলৈ। এতিয়া যাবলৈ ওলালোঁ, তেন্তে বলক ভেলাপুজিটো জুই লগাই দিওঁ। যিহেতু গাঁৱৰ পৰম্পৰা এটা আছে, সেই পৰম্পৰাটো আপোনালোকক দেখাই আছোঁ, দৃশ্য চাই লওক। এয়া চাওক, অসমীয়া সংস্কৃতিৰ পৰম্পৰা এনেকৈ ঘূৰি ঘূৰি জ্বলাই দিয়ে ভেলাপুজিটো। চাওক কি এটা মজা দৃশ্য। আপোনালোকৰ গাঁৱতো এনেকুৱা কৰে, দেখাই পায় চাগে। এনেকৈ ঘূৰি ঘূৰি ৰখীখিনি লগাই দিলোঁ, এতিয়া ভেলাপুজিটো জুই। এতিয়া জুই লাগিব আৰম্ভ কৰিছে, চাওক না জুই লাগি আছে এতিয়া ভেলাপুজিটো। এয়া চাওক, গাঁৱৰ সকলোবিলাক মানুহ আহি এনেদৰে একলগ হৈ কি বঢ়িয়া এটা পৰিৱেশত এনেকৈ গোট খাই ভেলাপুজি পুৱাই আছে। আৰু তাত যদি মই বা আপুনি এনেকৈ আহি কিনে পুৱাই থাকে, আপোনাৰ নিজৰে কিমান ভাল লাগিব। ভাবক না একবাৰ, নিজৰ কিমান ভাল লাগিব, একবাৰ ভাবি চাওক না। আজি যিহেতু মাঘ বিহু উপলক্ষে আপোনালোকক একেতে অলপ কিবা ক'ব। দাদা আপুনি কি ক'ব? হেপী মাঘ বিহু। আজি আমাৰ ইয়াত মেজি জ্বলোৱা হৈছে আৰু মাঘ মাহৰ আজি 1 তাৰিখ, সকলোৱে জানেই। আৰু সকলোৱে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই যাব আৰু ভোগালী বিহুৰ ওলগ যাচিছোঁ। লগতে আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আপোনালোকক যিহেতু দাদাই ক'লে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো এতিয়ালৈকে শেষ হোৱা নাই। কণী খেলি আছে। মই কৈছো তই মান না গৈ ভাঙা যাব দেখা পাও। আমি দুটা এতিয়া বিহু খাবলৈ যাই আছো, তেনে বলক আৰু বিহু চিহু খাই লৈ আহো এতিয়া। এয়া বাইক লৈ ৰখি আছে, মই এতিয়া যাওঁ বাইকত, তেনে বলক এই বাইকত উঠিলি মানে গেলোৱে আৰু যৌ। মই যিহেতু বাইক চলাব নাজানো, স্কুটি চলাব নাজানো, সেইকাৰণে মই হেলপাল লৈ আহিছো। আমাৰ ৰনটো এয়া ই বাইক চলাই আছে, চাওক ভালকৈ। এতিয়া আমি যাই আছো বিহু খাবলৈ, তেন্তে বলক এতিয়া বিহু খাই লৈ আহো। আমি বাইকেৰে আহি আছো, চাওক ভালকৈ। যিহেতু মাঘ বিহু সেইকাৰণে মাঘ বিহু লাৰু পিঠা মাহ কৰে, লাল চাহ, ইবাগে তেল পিঠা খাব নেকি? খাওক ইমান চাই থাকি লাভ নাই। ময়ো আগতে পিঠাখন খাই লওঁ। মাছখান আছে, মাছখন সলকে লওঁ ৰ। তিল পিঠাখন খাই লওঁ। খাব নেকি? খাওক। খাই ললোঁ। দাস আৰু ৰঞ্জিত দাস, এওঁলোকে মোৰ চেনেলটোৰ বিষয়ে অলপ কিবা ক'ব। পৰশমণিয়ে ধুনীয়া ধুনীয়া ব্লগ বনায় আৰু ভিডিঅ'বোৰ চাবচোন, বহুত কষ্ট কৰি কৰে। আৰু আমাৰ চেনেলটো আপোনালোকে যেনেদৰে মৰম দি আগুৱাই লৈ গৈছে, পৰশমণিৰ চেনেলটো আপোনালোকে যেন মৰম দিয়ে তাৰে আশা কৰিলোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো যিমানে পাৰে সিমানে শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।